my channel Gandhi blog I hate store আৰু আপোনালোকক মানে আজি মই এটা বস্তু দেখাম মানে মোৰ যে বাৰ্থডে হৈছে আৰু তাৰে দোস্তো মানে আজি দোস্তো গিফট দেখা আৰু মোৰ স্কুল খুলিলে কাৰণ মই স্কুলত গৈছো কাৰণে এইকেইদিন দোস্তো ভিডিঅ' দিব পৰা নাছিলো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু দোস্তো এতিয়া আমি গিফট দেখাম বলক Here story এইবিলাক গিফট আছে ফেন আছে জামিতি বক্স আছে আৰু এইবিলাক জামিতি বক্স পানী বটল কাৰণে দিয়া ভালে হৈছে মই স্কুলত নিব লাগিব আৰু এয়া কিতাপ আছে আৰু বহুত কিবা আছে বটল আছে মজাৰ বস্তু আৰু এয়া জাপি বস্তু মজা Here story আমি বলক আমি গিফট কৰা আনবক্সিং কৰো আৰু প্ৰথমে তো কলম দিছে এয়া সব এইটো কলম আছে কি মজা কলম দিছে এইটো সব আৰু তো এৰে পাছত আমি আনবক্সিং কৰিম কাপ কেটা দস্তো এইটো অলপ সাইড কৰিলো এতিয়া আমি আনবক্সিং কৰিম এই কাপ ওয়াও আৰু এইটো দস্তো কাপ সব দস্তো এইটো কাপ লিখি দিছে এইটো সব এইটো দস্তো মুভি আছে ফটো আছে এইটো সব আৰু ইয়াতে লিখিছে হ্যাপি বার্থডে গুনু মানে মোৰ দস্তো ডাঙৰ বইনা বাই দিছে এইটো দস্তো এইটো অলপ মান সাইডত থলি ন দস্তো সাইডত দস্তো থলিলো এইটো এটা কাপ আছে এইটো আনবক্সিং কৰিছে সব দস্তো এইটো এটা কাপ ভাল লাগিছে দস্তো দিল এইটো দস্তো সাইডত দিলো আৰু এইখন কিবা সিক্স টাইপৰ দিছে হ্যাপি বার্থডে গান্ধীপ এইখন থৈ দিলো এনে পাছত আমি আনবক্সিং কৰিম চকলেট দস্তো এই কেটা দস্তো আছে চকলেট এইটো ডাঙৰ আছে সৰু আছে এইটো মিডিয়াম সাইজ এইবিলাক আছে আৰু থৈ দিম এইকেইটা দস্তো কাষত ইয়াত থৈ দিম দস্তো আৰু এতিয়া মই আনবক্সিং কৰিম দস্তো মোৰ কি নাম দিল কলম জামিতি বক্স কিতাপ সেইখিনি এতিয়া আনবক্সিং কৰো আৰু এয়া দস্তো এয়া বটল আছে মই মানে এইকেইটা নিব দস্তো আৰম্ভ কৰিছে মানে নতুন বস্তু নিলে মানে মনটো দস্তো ভাল লাগে না আৰু এইটো দস্তো টিফিন আছে মই নিবলৈ দস্তো এইটো আৰম্ভ কৰিছো তাক কেনেকুৱা লাগিছে টিফিন আৰু এয়া সব দস্তো এইটো জামিতি বক্স এয়া সব দস্তো জামিতি বক্স আছে দস্তো এয়া সব দস্তো জামিতি বক্স একদম মজা আৰু এইটো জামিতি বক্স এৰে ভিতৰত কিবা দিছে থাকে এয়া কাপ পেন্সিল আৰু ৰবৰ একপান দিছে দস্তো এয়া সব এয়া বটলটো দিছে কেনেকুৱা লাগিছে দস্তো ক'ব এইটো বটল আৰু এইখন সব দস্তো সবতছে ভাল লাগিছে এইটো গিফট এইখন জাপি দস্তো কি ধুনীয়া লাগিছে এয়া চাকচোন দস্তো মজা লাগিছে এইখন থৈ দিলো সাইডত দস্তো আৰু এতিয়া আমি আনবক্সিং কৰিম এইটো পেনটো পেন আছে পেন এইটো দস্তো পেন এয়া আছে এইটো এইখন দস্তখন ডায়েৰী থাকে এইখন ডায়েৰী হৈ যাওক এইখন ডায়েৰী এখন থৈ দিলোঁ কাষত কিবা কিবি দস্তো লিখি আৰু এইখন আছে দস্তো বহি আছে এইখন বহি এইখনত দস্তো মানে লিখি পঢ়িব লাগিব এইখন মেথছ কৰিব লাগিব দস্তো আৰু ইংলিছ লিখিব লাগিব আৰু এতিয়া আছে এয়া সব দস্তো এইটো দস্তো কালাৰ মই এইটো স্কুলত নিবলৈ দস্তো আৰম্ভ কৰিছো এয়া সব এই পেকেট কালাৰ আছে দস্তো আৰু এয়া দস্তো বহি
বহি ইয়াতে পেইণ্টিং কৰিব পাৰি আৰু এইটো চাওক এইটো ফেন আছে এখন ফেন খুলি দেখাই দিয়ে ফেন আছে অলপ চাইডত থৈ দিলো আৰু এইটো চাওক এইখন ডাবা আছে ডাবা আছে এখন ডাবা আৰু ইয়াতে আছে ডাবাৰ গুটি আছে চেচ বোৰ্ড এইখিনি অলপমান সন্তুষ্ট থৈ দিলো ইয়াৰে পাছত আছে এইটো বটল এয়া চাব পাৰে এইটো বটল আছে আৰু এয়া চাওক দোস্ত এইটো মোক মানে আমাৰ দাদাই দিছে দোস্ত এইটো ৰনাল্ডো 7 এইটো জাৰ্চি নম্বৰ দোস্ত মজা দোস্ত এইটো অলপমান দোস্ত চাইডত থৈ দিছো আৰু ইয়াতে দোস্ত কাপোৰ আছে এয়া চাওক দোস্ত এয়া লং পেণ্ট আছে ইয়াতে স্পৰ্টিং আছে দোস্ত এইখিনি অলপ চাইডত দোস্ত এয়া চাওক এয়া দোস্ত মোৰ কাপোৰ চাপোৰ উঠিছে আৰু হাফ পেণ্ট এইখিনি দোস্ত চাইডত থৈ দিলো হে দোস্ত আৰু এয়া চাওক এয়া দোস্ত মানে মোৰ বাৰ্থডে গিফ্ট এইখিনিয়ে দোস্ত আৰু বহি কলম দিয়াৰ কাৰণে লিখি থাকিম পঢ়ি থাকিম আৰু এইকেইদিন দোস্ত মই ভিডিঅ' দিব পৰা নাছিলো কি মই পুৰা একদম 7টাতে দোস্ত স্কুলত যাওক আৰু আহি দোস্ত ডাইৰেক্ট মই দোস্ত কাৰাতে একদম সেইকাৰণে মোৰ এইকেইদিন সময় দোস্ত মিলা নাছিল সেইকাৰণে দোস্ত আজি এটা ভিডিঅ' বনালো আৰু বাৰ্থডে গিফ্টৰ আৰু দোস্ত গিফ্ট আছে আৰু একদম মজা লাগিছে আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিছে গলৈও যাতে দোস্ত এনেকুৱাকৈ মৰম আৰু চেনে দি যাই থাকে সেইটোৱে কামনা কৰিছো সেই দোস্ত আৰু আজি ভিডিঅ'টো বনালো আৰু দোস্ত এইকেইদিন মই দোস্ত স্কুলকো যাইছো আৰু কাৰাতেকো যাইছো সেইকাৰণে মোৰ সময় দোস্ত মিলা নাছিল আৰু মই একদিন দোস্ত মোৰ ক'ত মেডেল পাইছিলো সেনেকুৱা এটা দোস্ত ভিডিঅ' বনাম আৰু আপোনালোকে দোস্ত মোক মৰম দি থাকিব চেনে দি থাকিব যাতে মই আৰু আগুৱাই দোস্ত গৈ থাকিব পাৰো আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব বাই বাই।